নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকৰ লগত মই সংখ্যা জ্যোতিষৰ কথা পাতি আছোঁ, গমেই পাইছে। তাৰ লগত মই ফলিক জ্যোতিষৰ দুই এটাকে আগুৱাই নি আছোঁ চেপ্টাৰ। কিছুমান কেতিয়াবা শনিৰ কথা কৈছোঁ। আজি মই ফলিক জ্যোতিষৰ বিশেষকৈ আমাৰ এটা যোগৰ বিষয়ে কওঁ। যোগটো কৈছোঁ আগতে, কিন্তু বহুতেই কেৱল সেই বিষয়বস্তুটো দেখিলে যে সেই যোগটোৰ অশুভতাটো প্ৰকাশ কৰে, কিন্তু সেই যোগটো কেতিয়া কাটা যাব পাৰে সেই বিষয়ে কিন্তু বহুতৰে জ্ঞাত নহয়। যিদৰে আপোনালোকৰ মাংগলিক দোষ সকলো ক্ষেত্ৰত মাংগলিক দোষে দেখি থাকে, কিন্তু মাংগলিক দোষ কেতিয়া খণ্ডন হয় সেইটো কিন্তু মেক্সিমাম জ্যোতিষীসকলে বহুতে জানে, নাজানা বুলি নকওঁ, কিন্তু জনসাধাৰণৰ বহুতে নাজানে। গতিকে আপোনালোকে মোৰ চেনেলত জড়িত হৈ থাকি বিষয়বস্তু বহুত কম পাইছে, আৰু আপোনালোকে জানি গমেই পাই গৈছে যে লগ্নৰ পৰা 12 ভাৱ কি এইবোৰ গম পাই গৈছে যিসকলে চাই আছে। গতিকে আপোনালোকক মই আজি ঠিক এনে এটা বিষয় ক'ম, যিদৰে আগতে মই এটা কৈছিলোঁ মাংগলিক দোষ কেতিয়া খণ্ডন হয়। হয়তো চোৱা নাই এইবিলাকে চাই ল'ব, আৰু মানে কেতিয়াবা সময় আৰু কৈ দিম। নতুন নতুন মোৰ আহি আছে ছাবস্ক্ৰাইব কৰা অনুৰাগী। আজিৰ বিষয়টো মই ক'ম গুৰু চণ্ডালী যোগ। আমি গুৰু চণ্ডালী যোগ কুণ্ডলীত বহুতে দেখা যায়। এটা শব্দত কোৱা আছে যে অশুভ যোগ। কথাটো চিন্তা কৰিছোঁ, অশুভ যোগ। কাৰণ এই যোগটো হ'ল বিশেষকৈ যদি আপোনাৰ ৰাশি এটা বিশেষকৈ বৃহস্পতি আৰু ৰাহু যদি একেলগে অৱস্থান কৰে, বৰদা য'তেই নাথাকক, কিন্তু তেতিয়া আপোনাৰ সেই যোগটোক কোৱা হয় গুৰু চণ্ডালী যোগ। মূল কাৰণটো হ'ল বৃহস্পতি গুৰু আৰু ৰাহুক চণ্ডাল ধৰা হয়, সেইকাৰণে দুয়োটা লগ হৈ যোগটোৰ নাম হৈছে গুৰু চণ্ডালী যোগ। আৰু কোৱা আছে এই যোগত বৃহস্পতিয়ে ৰাহু প্ৰভাৱত নিজৰ গুৰুৰ যিটো গুণ, এই গুণটো হেৰুৱাই পেলায়। যদি গুৰুৰ গুণটো হেৰুৱাই পেলায় তেতিয়াহ'লে সেই জাতক স্বাভাৱিকতে চৰিত্ৰত কি ফুটি উঠিব পাৰে। গতিকে মনত ৰাখিব, আমি বৃহস্পতিক গুৰুত্ব দিওঁ ফলিক জ্যোতিষত, কিন্তু সেই গুৰুৱে যেতিয়া চণ্ডাল প্ৰাপ্তি হ'ব তেতিয়া গুৰু চণ্ডালী যোগ, যাৰ ফলত জাতকৰ কিছুমান বিচাৰ বিবেচনাৰ আপোনাৰ অভাৱ হয়। উল্টা পাল্টা কথা কয়, কিছুমান উল্টা পাল্টা কথা কৈ থাকে যে সিহঁতে এনেকুৱাই হৈ যায়। কিছুমান ক্ষেত্ৰত বেছি নোৱাৰিলে একদম যুক্তি যায় যে ক'ৰবাত পেলাই দিম, উল্টা পাল্টা সুধি থাকিব কথা। স্বভাৱ ক'ব নোৱাৰে কাৰ লগত কথা কৈ আছে সেইটো নাই, নিজকে সদায় ওপৰত থাকিব বিচাৰে, দেখুৱাব খোজাৰে। সেইকাৰণে কোৱা আছে গুৰু চণ্ডালী যোগটো এজন জাতক অশুভ। কাৰণ যেতিয়া আপুনি এজন মানে সন্মানীয় ব্যক্তিৰ লগত কথা কওঁতে যদি আপুনি অশুভ আচৰণ কৰে, তো আপোনাৰ বেলেগে ভাল পাব জানো? কথা হ'ল এই গুৰু চণ্ডালী যোগ কোৱা আছে, এই গুৰু চণ্ডালী যোগ কেতিয়াবা খণ্ডন হয়। খণ্ডন হৈ পেলাই কি হয়, এই বিষয়টোৱে গৈ পেলাই আপোনাৰ ভোগ লালসাৰ কাৰক হৈ উঠে, আপোনাৰ জীৱনত খুব ভোগ কাৰক হৈ উঠে। এইটো বিষয়ে বহুত মোৰ কাৰণ কেতিয়া হ'ব এইটো, যদি আপোনাৰ গুৰু চণ্ডালী যোগত যদি বিশেষকৈ শুভগ্ৰহ বুধ অথবা শুক্ৰ যদি সংযোগ হৈ যায়। চাব অৰ্থৰ মই ক'ব বিচাৰিছোঁ, গুৰু চণ্ডালী আছে চাওক, ৰাহু আপোনাৰ বৃহস্পতি বহি আছে, তাৰ লগত যদি বুধ বহি থাকে, তাৰ জ্ঞানী হ'বহি, তাৰ বিচাৰ বুদ্ধিত বহুত ওপৰত গুচি যাব। যদি শুক্ৰ যদি থাকে কেতিয়াবা থাকি যাব, যদি শুক্ৰ থাকে, অথবা যদি শুক্ৰ যদি সপ্তমৰ পৰা গুৰু চণ্ডালী য'ত ৰাহু আৰু বৃহস্পতি বহি আছে তাৰ সপ্তমত যদি শুক্ৰ বহি থাকে, শুক্ৰৰ যদি পূৰ্ণ দৃষ্টি পৰি থাকে, তেতিয়া ৰাহু আপোনাৰ
এই মানে স্বাভাৱিকতে ৰাহু কণ্ট্ৰল হৈ যায়। এইটো মনত ৰাখিব। তেতিয়া গুৰু চণ্ডালী যোগ খণ্ডন হোৱা বুলি কোৱা হয়। তথাপিতো জাতকৰ কিন্তু হয় কি এই ভোগ ৰাহু থাকি গ'ল, শুক্ৰৰ সংযোগ থাকি গ'ল, গতিকে সেইটো যায় ভোগৰ কাৰক হৈ গুচি যায়। কথা এটা আছে। আনফালে এটা কথা আছে যে গুৰু চণ্ডালী যোগত যদি বৃহস্পতি তুংগী হৈ থাকে, যেতিয়া তুংগী বৃহস্পতিক কিন্তু ৰাহুই প্ৰভাৱ পেলাব নোৱাৰে। এইটো আপোনালোকে কৈ থৈ দিব। এনে চব আমাৰ মানে বহুতো আচল কথা কৈ দিছোঁ যে একচুৱেলি মানে আছে জ্যোতিষশাস্ত্ৰ মানে কিমান মানে আপোনাৰ বিশাল। আপুনি এখন সৰু কিতাপ এখন পঢ়ি কোনোবা কাৰোবাৰ এখন কিতাপ লৈ গুৰু চণ্ডালী যোগত শুক্ৰ আৰু কি কয় বৃহস্পতি ৰাহুৰ কথা অলপমান দিছে, তাত আপোনাৰ মানে সেইখিনি লৈ আপুনি একদম মুঠা মাৰি ধৰি থাকিলে নহ'ব। বহুত আছে সূত্ৰ, মইতো কৈ দিলোঁ। যদি চব বাকী এই যে নাই, কিন্তু দিছে ক'ত, যদি বৃহস্পতি তুংগী হৈ থাকে, চাব তাত যদি ৰাহু থাকে, ৰাহু ক'ত তুংগী হ'ব? ৰাহুটো কথা তুংগী কথা, বৃহস্পতি ক'ত তুংগী হ'ব? কৰ্কটত হ'ব। কৰ্কটত ৰাহু থাকিলে অকলে থাকিলে কি কৰে? শুভ ফল দিয়ে। আপোনালোকে জানে যে কন্যা, শনি, কৰ্কট, মিথুন, বৃষলৈকে এইখিনি ছাইডত সদায় ৰাহু এটা স্পেচিয়েল, অকলে থাকিলে স্পেচিয়েল ফল দিয়ে জাতক জাতিকা। সেইটো মানে আনফালে তাৰ বাহিৰে তাত যাব লাগিব কুম্ভত, কেতিয়াবা মেঘ ৰাখিত ফল দিয়ে। এইখিনি তুমি খুব ভাল ফল দিয়ে বুলি লেখাই আছে। গতিকে যদি বৃহস্পতি যদি তুংগী অৱস্থাত থাকে, তাত যদি ৰাহু থাকে, তেতিয়াহ'লে সেই ৰাহু আৰু এই গুৰু চণ্ডালী যোগ হ'লেও সেই যোগটোত কিন্তু জাতকৰ কাৰণে অতি শুভজনক। তাত গুৰুও শুভ ফল দিব, ৰাহুও দিব। ৰাহু গুৰুৰ এই যিটো গুণটো দমন কৰিব নোৱাৰে। গুৰুৰ যিটো গুণ, যিটো গুৰু মহিষ্যত প্ৰকাশ পাব, তাৰমানে তুংগী ফলে পাই যাব। আনফালে বৃহস্পতিও কিন্তু সেই মুহূৰ্তত বাধ্য হৈ পেলাই সেই শুভ ফলে দিব। গতিকে সেই তাৰ কাৰণে কি কৈছে যে এই যুগটো হোৱাৰ পেলাই আপোনাৰ আবার পিছত কম। আজি ইয়াতে শেষ কৰিছোঁ। মানে এটা বিষয়বস্তু আছিল, কিটো আছিল মানে অৰ্থাৎ যদি এনেকুৱা হৈ থাকে এইটো ক্ষেত্ৰত যে জাতকৰ বহুত ক্ষেত্ৰত বহু লাভৱান হৈ থাকে, জাতকৰ ভোগ আদি থাকি যায়। বিশেষকৈ সেই জাতকৰ বহুত শুভ ফল পাই জীৱনত। তেতিয়া এই যিটো কৰ্কটত হয়, বাকীত নহয় দেই, এইটো কৰ্কট কৰি থৈ দিলোঁ, ভাবিব যে কৰ্কট তুংগী হৈ থাকে আৰু ৰাহু যেতিয়া কি কৰিছে, বৃহস্পতি তুংগী হৈ থাকিলে ৰাহু তেতিয়া শুভ ফলে দিয়ক, আৰু তেতিয়া বৃহস্পতিও শুভ ফল দিব। গতিকে তাত সেইকাৰণে তেতিয়া কোৱা হৈছে গুৰু চণ্ডালী যোগটো কিন্তু খণ্ডন হয়। আৰু বহুতে জানিছে আপোনালোকে, নিশ্চয় কাৰোবাৰ থাকিব পাৰে। আনফালে কৈছোঁ শুক্ৰ যদি সংযোগ হৈ থাকে অথবা বুধ সংযোগ হৈ থাকিলেও গুৰু চণ্ডালী যোগৰ যিটো অশুভত্বটো নাশ হয়। আজিলৈ মানে জানি ল'ব লাগে, একো নাই, নিজেও জানি থওক। আমাৰ কেৱল দেখিলেই নহ'ব যে গুৰু চণ্ডালী যোগ বাবা অত্যন্ত বেয়া যোগ মুক্ত, কিন্তু এই গুৰু চণ্ডালী যোগৰ ফলত আপোনাৰ জীৱনত আৰু এটা কথা কৈছোঁ, কোৱা আছে, এইটো হ'ল বক্ৰী বৃহস্পতি যদি বক্ৰী হৈ থাকে সেই সময়ত, তেতিয়াহ'লে গুৰু চণ্ডালী যোগ এইটো যিটো বেয়া গুণটো, সেই গুণটো নাশ হৈ যায়। গতিকে আপোনালোকে জানিছে কৈ দিলোঁ যে গুৰু চণ্ডালী যোগ কেতিয়া সংগ্ৰহ হয়।